Hello guys, welcome and welcome back to my channel. আৰু আজি মই আপোনালোকক আমাৰ ঘৰখন দেখাবলৈ লৈছো আৰু বাহৰ ঘৰ যদিও দেখাবলৈ লৈছো কোনো যাতে নেগেটিভ কমেন্ট নকৰে আৰু নিজৰ ঘৰখন যেনেকুৱাই নহওক সকলোৰে কাৰণে প্ৰিয় আৰু নিজৰ ঘৰখনৰ সমান শান্তি বাহিৰত ক'তোৱে পোৱা নাযায় এটা আমি সকলোৱে জানো আৰু তেতিয়া বাহিৰত ওলাই যাওঁ বা ফুৰিবলৈ যাওঁ তেতিয়া ঘৰখনলৈ কেতিয়া পাওঁগে এইটো আমাৰ মনত ভাৱ হৈ থাকে ঘৰখনতে আমি শান্তিৰে জিৰণি ল'ব পাৰোঁ আৰু গতিকে মই আমাৰ ঘৰখন দেখাবলৈ লৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই আশা কৰোঁ ভাল পাব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ গতিকে বলক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ আপোনালোকক আমাৰ পদূলিটোৰ পৰা দেখাইছোঁ এইটো হৈছে আমাৰ পদূলিটো আৰু এইখিনিতে আছে এজোপা আমলখি এয়া ডাঙৰ হৈছে আৰু এয়া বেঙেনা মায়ে ৰুই থৈ দিছে এয়া আৰু আমাৰ ঘৰৰ দুইটা সাইডে এনেদৰে ফুল ৰুই থৈছো এয়া গোলাপ ফুল ফুলি আছে আৰু বিভিন্ন ধৰণৰ ফুলবোৰ ফুলি আছে এয়া মই আপোনালোকক দেখাইছো আৰু এইটো সাইডেও এয়া ফুল ফুলি আছে আৰু ফেন্সিংতো এয়া মই প্লাষ্টিক বটল কাটি এনেদৰে ফুল লগাই থৈছো এতিয়া ফুলখিনি ফুলা নাই আৰু এইটো সাইডেও এয়া লগাই থৈছো আৰু ফুলখিনি ফুলিলে দেখিবলৈ খুব ধুনীয়া লাগে গতিকে এনেদৰে মই লগাই থৈছো আৰু এখন হৈছে আমাৰ বাৰান্দাখন আৰু বাৰান্দাটো মই এনে ধৰণেৰে বিভিন্ন ফুল এয়া থৈ দিছো এয়া মই আপোনালোকক দেখাইছো আমাৰ ঘৰতনো কি ফুল আছে या তলতো এনেকে থৈ দিছো আৰু বাৰান্দাৰ এটো সাইডে মোৰ স্কুটি আৰু দেটাৰ সাইকেল ইয়া থৈ দিয়া আছে আৰু এইখন হৈছে আমাৰ দুৱামুখখন বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ এটো হৈছে আমাৰ বাহিৰৰ ৰুমটো আৰু সোমাই ইয়া এখন চকী ৰাখিছো আৰু এয়া আমাৰ টিভি টেবুল ইয়াতে মই ইয়া এটা ফুলদানি ৰাখিছো আৰু এফালে এটা সৰু ফুলদানি ৰাখিছো আৰু এই দুখন কুচৰ ৰাখিছো আমি নিজে বনোৱা হয় আৰু এইটো সাইডেও দুটা ফুলদানি ৰাখিছো এখন সৰু টেবুল আৰু ইয়াতে এটা ফুলদানি ৰাখিছো আৰু এখিনতে এখন চকী ৰাখিছো আৰু এখন হৈছে আমাৰ বাহিৰৰ ৰুমত থকা বিছনাখন আমি আলহী আহিলে ইয়াতে শুবলৈ দিও যেহেতু আমাৰ ঘৰটো সৰু হয় আৰু ৰুমবোৰো সৰু আৰু এখিনতে এখন চকী ৰাখিছো আৰু এইটো সাইডে এয়া দুখন টুল ৰাখিছো আৰু ওপৰত এয়া উলমাই থৈছো আৰু এডাল মই নিজে বনাইছো আৰু এফালে আছে ক্যালেন্ডাৰ তাৰ পাছত ওপৰত এয়া এটা ঘড়ী এটো হৈছে আমাৰ সৰু বাহিৰৰ ৰুমটো মই আপোনালোকক গোটেই ৰুমটো আকৌ এবাৰ দেখাই দিলো আৰু ইফালে আমাৰ ভিতৰলৈ সোমাই যায় আৰু ইয়াৰ ওপৰতে মই ইয়া মোৰ হাই সেকেন্ডাৰীত পোৱা অভিনন্দন পত্ৰখন এনেকৈ লগাই থৈছো আৰু ইফালে ইয়া শিৱ পাৰ্বতীৰ ফটো লগাই থৈ দিছো আৰু ইফালে আমাৰ ভিতৰলৈ সোমাই যাব পাৰি এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ অকণমান জায়গা আছে তাতে আমি গৈ বস্তুবোৰ থৈ দিছো আৰু ইফালে আমাৰ ভিতৰলৈ গৈ থাকিব পাৰি আৰু এইখিনিতে ইয়া দুটা ধান অৱস্থা আছে ইয়া বহাই থোৱা ধান হয় মেললৈ নিবৰ কাৰণে থৈ দিছে ইয়াতে আৰু ইফালে আমাৰ ভিতৰলৈ গৈ থাকে এটো এটা সৰু কৰিডৰ ইয়া ভিতৰলৈ আহি আছো আৰু এখন হৈছে আমাৰ পিছফালে যোৱা দৰজা আৰু এইখিনতে আছে আমাৰ ডেটা ৰুমটো এতিয়া ফাৰ্ষ্টতে আপোনালোকক আমাৰ ডেটা ৰুমটো দেখাই আছো আৰু এটো হৈছে আমাৰ ডেটা ৰুম আৰু এইখিনিতে আছে এটা মেচিন আৰু এখন হৈছে ডেটাৰ বিছনা আৰু এফালে এয়া আমাৰ আইতাৰ ফটো থৈ দিয়া আছে এনেকৈ ইয়াতে ডেটাৰ ৰুমতে লগাই থোৱা হৈছে আৰু এফালে এয়া ভগৱানৰ ফটো
আনি থৈছোঁ আৰু এইটো হৈছে ফিজটো আৰু ইয়াতে এটা সৰু ফুলদানি আছে আৰু এয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ এইটো একচুৱেলি শিল্পী দিৱসৰ দিনাখনি ব্যৱহাৰ কৰিছিলোঁ আৰু কামটো হৈ যোৱাৰ পাছত ঘৰলৈ আনি পেলাই ইয়াতে থৈ দিছোঁ এনেকৈ আৰু সেইখিনিতে অকণমানকৈ আমাৰ প্ৰাৰ্থনা কৰা জেগা ইফালে কঠ আৰু গামোচা এনেকৈ থৈ দিয়া আছে প্ৰাৰ্থনা কৰোঁতে ব্যৱহাৰ কৰা আৰু এইখন হৈছে পঢ়াৰ টেবুলটো আগতে ইয়াতে পঢ়িছিলোঁ টেবুলখন এতিয়া ইয়াত পঢ়া নহয় যিহেতু পঢ়া কমপ্লিট হৈ গ'ল আৰু ইয়াতে কিতাপখিনি থৈ দিয়া আছে জাপি পেলাই তাৰপিছত এখন ফেনখন এনেকৈ থৈ দিয়া আছে আৰু চাৰ্জাৰ লাইট আৰু এই গিলাচটোতে এজোপা ফুল এনেকৈ থৈ দিয়া আছে আৰু এইটো হৈছে মোৰ লেপটপটো ইয়াতে থৈ দিছোঁ আৰু এডাল হৈছে দেউতাৰ আনলা আৰু বিশেষ এই ৰুমটোত বেলেগ একো নাই এইটোৱে হৈছে দেউতাৰ ৰুমটো মই আকৌ এবাৰ দেখাই দিছোঁ এইটোৱে হৈছে আমাৰ দেউতাৰ ৰুমটো এতিয়া বোলক বেলেগ এটা ৰুম যাওঁ আৰু এইফালে আছে আমাৰ পাকঘৰটো আজি নেদেখুৱাওঁ আৰু এইটো এটা হৈছে ৰুম আমাৰ আৰু ইয়াতে এইখিনি পাকঘৰত লগা বস্তুখিনি ইয়াত থৈ দিছোঁ আৰু এইটো আমাৰ গেছটো ইয়াতে গেছটো ৰাখিছোঁ আৰু এখন ইয়াৰ ভিতৰত বস্তু আছে আৰু গেছটোৰ কাষতে এয়া কুকাৰ দুটা আৰু চাহপাতৰ টেমাটো ৰাখিছোঁ আৰু এইখিনিতে এটা চিলিণ্ডাৰটো ৰাখিছোঁ আৰু ইয়াতে এখন সৰুকৈ বৰ্ড আছে আৰু এইখন আমাৰ ডাইনিং টেবুল আৰু ইয়াতে এয়া জলফাই আচাৰ তাৰপাছত বগৰী আচাৰ আৰু এইটো এটা আচাৰ আছে ইয়াতে আৰু এটা ফ্লাস্ক এটা আছে আৰু ইয়াত জলকীয়া থৈ দিছোঁ আৰু এইখন হৈছে আমাৰ ডাইনিং টেবুলখন আৰু এইফালে ফিল্টাৰটো আছে আৰু লগতে খুন্দনা তাৰপিছত আৰু এই বটল থৈ দিয়া আছে আৰু এইফালেও বস্তুবিলাক থৈ দিয়া আছে আৰু ইয়াতে মই যিহেতু কেক বনাওঁ আৰু সেইটো কাৰণে কেকৰ বস্তুখিনি এনেকৈ পেকেটতে ইয়াতে থৈ দিছোঁ আৰু এইফালে পিয়া আছে যিহেতু আমি ডাইনিং প্ৰায় ভাত খোৱা নহয়েই আৰু এতিয়া আৰু এইফালে হৈছে আমাৰ ৰুমটো এতিয়া বোলক আমাৰ ৰুমটো চাওঁ এইটো হৈছে আমাৰ ৰুমটো আৰু এইখিনিতে এখন বিচনা আছে এখন মোৰ বিচনা হয় আৰু তাৰপাছত এইফালে এখন টেবুল আছে আৰু ইয়াত আমাৰ বস্তুবিলাক থৈ দিয়া আছে এয়া মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ আৰু এইফালে এয়া বাকচ ৰখা হৈছে এডাল ৰেগত আৰু ওপৰত এটা তলি থৈ দিছোঁ আৰু এইফালে আমাৰ বেগ থৈ দিয়া আছে আৰু সেইডাল হৈছে আমাৰ আলনাডাল আৰু আমাৰ তিনিজনী মা মোৰ আৰু ভণ্টিৰ আমাৰ তিনিজনীৰ আলনাডাল এয়া আমাৰ জোতা চেণ্ডেল আমাৰ তিনিওজনীৰ ইয়াতে থৈ দিছোঁ আৰু এইফালে সেইখিনিতে গডৰেজটো ৰখা হৈছে আৰু এইফালে মাস্কখিনি ৰখা হৈছে আৰু মোৰ NGOৰ আই কাৰ্ডটো ইয়াতে থৈ দিছোঁ আৰু এইফালে আছে মা আৰু ভণ্টিৰ বিচনা মা আৰু ভণ্টি একেখন বিচনাতে শুৱে আৰু মই এক্সট্ৰা আৰু সেইটো হৈছে পাৰ্চেল এটা আজি আহিছে ইয়াতে খুলি থৈ দিছোঁ আৰু এইফালে এয়া লাইটৰ বিলখিনি থৈ দিয়া আছে আৰু ইয়াতে এখন বৰ্ড আছে আৰু এয়া গামোচা দুখন জাপি থৈ দিয়া আছে এইটোৱে হৈছে আমাৰ সৰু ৰুমটো আৰু মই গোটেই ৰুমটো আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ আপোনালোকক দেখালোঁ আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে আপুনি যদি মোৰ চেনেলত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু তেতিয়া মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোক ফাৰ্ষ্টতে নটিফাই হৈ যায় এতিয়া মই কৈছিলোঁৱেই আৰু তথাপিতো পুনৰবাৰ কৈছোঁ বাঁহৰ ঘৰ যদিও দেখালোঁ আৰু কোনেও যাতে নিগেটিভ কমেণ্ট নকৰে গতিকে আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বাই বাই লাভ ইউ গাইজ